নমস্কাৰ, মই দীপপ্ৰতিম বৰা আৰু মোৰ চেনেল আছাম ভিউলৈ সকলোকে স্বাগতম জনাইছোঁ প্ৰথমতে। আৰু মই বৰ্তমান চিমেণ্ট চাপৰিত আছোঁ মোৰ প্ৰিয় বান্ধৱী সুলেখা গগৈৰ ঘৰত। আৰু এই সুলেখা গগৈৰ ঘৰতে মোৰ আন এগৰাকী প্ৰিয় বান্ধৱী শ্ৰদ্ধা আছে। শ্ৰদ্ধাৰ লগত মই কিছু বাৰ্তালাপ কৰিবলৈ বিচাৰিম। শ্ৰদ্ধা আছে, মই দেখুৱাবলৈ বিচাৰিছোঁ সকলোকে। শ্ৰদ্ধা, স্বাগতম জনাইছোঁ তোমাক আমাৰ চেনেললৈ। মই আজি কি অকণমান মই প্ৰেমৰ কথাই পাতিম আৰু মই বহি লওঁ ন। প্ৰথমতে সুধিম, মানে প্ৰেমৰ সংজ্ঞা কি তোমাৰ মতে? প্ৰেম হৈছে বিশ্বাস। প্ৰেম হৈছে সেয়া অনুভৱ যাৰ নেকি চকুত চকুত হলেই মনত উপচি পৰে এটা চটফটনি, যাক নেকি অনুভৱ কৰিব পাৰি যে মইতো হেৰাই দিম নেকি। তেওঁ যেনেধৰণে বিচাৰে তেওঁৰ লগত মই সেই তেনেধৰণে থাকো। মোৰ মানেকত সেয়াই প্ৰেম। প্ৰেম তোমাৰ হৈছে নাই? প্ৰেম জীৱনত প্ৰেম হ'ল। সঁচা কথা ক'ব গ'লে 8 বছৰৰ মোৰ এটা সম্পৰ্ক আছিলে, যোনটো সম্পৰ্ক মোৰ খুবেই দুখ লগা এটা পৰিণতি ঘটিল। আৰু এই ৰিচেণ্টলি মই এজনৰ প্ৰেমত পৰিছিলো, যোনে নেকি শেষত গৈ থৈ গম পালো তেওঁ মোক কোনোদিন ভালেই পোৱা নাছিল। তেওঁ অকল মোৰ ব্যৱহাৰহে কৰিলে, তেওঁৰ আগৰ সম্বন্ধটো ভাল কৰিবলৈ মানে। সেয়াই খুবেই মই দুখ পালো। সেইটো কাৰণে মই আজিলৈকে গমেই নেপালো আৰু তেওঁক মই সুধিবও নোৱাৰিলো যে ক'ত কি কম হৈ গল, যাৰ কাৰণে নেকি ইমানখিনি কথা গম পোৱাৰ পিছতো তেওঁ মোৰ লগত এনেকুৱা কৰিলে। সেয়াই তেওঁ আজি চাকচেছ হৈ গল। মোৰ ব্যৱহাৰ কৰি পেলাই তেওঁ আগৰ ভাল পোৱাজনীক তেওঁ ঘূৰাই পালে। কিন্তু তেওঁ এজন মানুহ হিচাপে তেওঁ এবাৰ নেভাবিলে যে এইটো মুহূৰ্তত মই কি অনুভৱ কৰি আছো। সেয়াই মইতো হেৰুৱাই দিলো। প্ৰেম বৰ্তি থাকিবলৈ কি লাগিব সবতকে বেছি তোমাৰ মতে? কি কয়? প্ৰেমৰ সম্পৰ্ক এটা বৰ্তি থাকিবলৈ চিৰজীৱন কি লাগিব সবতকে বেছিকে? মৰম, সন্মান, বিশ্বাস আৰু অটল ভাল পোৱা। ইমান অনাদি অনন্ত, ইমান সীমাহীন ভাল পোৱা, যোনখিনি ভাল পোৱাৰ কাৰণে মানে তেওঁলোকৰ মাজত কোনো সোমাব নোৱাৰে। লাগিলে সৰগৰ সেই তিলোতমা সেই অপেশ্বৰীজনী আহি নাযাওক কিয়, সেই ভাল পোৱা যাতে আৰু মাজত কোনো সোমাব নোৱাৰে। সেয়াই সেই মৰম, সেই ভাল পোৱা, সেই বিশ্বাসী, সেই লয়ালিটি, the loyalty they can give to each other. I think that is the most beautiful thing in the world. আছেনে বৰ্তমান এনেকুৱা প্ৰেম তোমাৰ মতে বৰ্তমান? এইটো মুহূৰ্তত মই ইমানেই মোৰ হিয়াখন ভাঙি পৰিছে, মই ক'ব নোৱাৰো যে মই অনাগত দিনবিলাকত কাৰোবাক ভাল পাব পাৰিম নে নোৱাৰিম। কিন্তু মই সঁচাই সুখী সেইবিলাক প্ৰেমিক যুগলৰ বাবে যেতিয়া নেকি 12-13 বছৰ ভাল পাই এতিয়ালৈকে আছে, লগত আছে। তেওঁলোকে এটা দুখ হলে এতিয়াও কান্দে, তেওঁলোকে এতিয়াও খুব দুখ পায়। সেয়াই আৰু মোৰ কাৰণে সেয়াই প্ৰেম। ধন্যবাদ। ইমানতে মই মোৰ ইণ্টাৰভিউটো সামৰণি মাৰিছো। ধন্যবাদ জনাইছো সকলোকে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আছাম ভিউ চেনেলটো। মই পইচা পাতিবলৈ ইউটিউব চেনেলটো কৰা নাই, মাত্ৰ কিছুমান অনুভৱ আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ মই ইউটিউব চেনেলটো খুলিছোঁ। ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু এনেধৰণে কেতিয়াবা আকৌ আহিম। ধন্যবাদ।